নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেল্পিং আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যিসকল ষ্টুডেণ্টে ৰাতি পঢ়িব বিচাৰে কিন্তু পঢ়িব গৈ টোপনিৰ পৰা পঢ়িব নোৱাৰে বা বিভিন্ন সমস্যাৰ সন্মুখীন হয়, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টোত 4টা টিপছ আলোচনা কৰিম। যিকেইটা টিপছ ফ'ল' কৰিলে নিশ্চয় তোমালোকে ৰাতি দেৰিলৈকে পঢ়াৰ লগতে ভালদৰে বা সহজে মনত ৰাখি পঢ়িব পাৰিবা। তেন্তে ব'লাচোন ভিডিঅ'টো আজিৰ আৰম্ভ কৰোঁ। টিপছ নাম্বাৰ 1, এভইড হেভি মিলছ ইন নাইট। বন্ধু-বান্ধৱীসকল, আমি ৰাতি দেৰিলৈকে পঢ়িবলৈ হ'লে ৰাতি খাদ্য কম পৰিমাণে খোৱা উচিত। কাৰণ বেছি পৰিমাণে বা হেভি খাদ্য খালে আমাৰ পাচনতন্ত্ৰই সেই খাদ্যবোৰ হজম কৰিবলৈ বহুত কষ্ট কৰিব লগা হয়, যাৰ ফলত আমাৰ বহুত এনাৰ্জি কনজিউম হয়, যাৰ ফলত আমাৰ বডিয়ে লেজি ফিল কৰিব লয় আৰু বহুত সোনকালেই টোপনি আহি যায়। গতিকে ৰাতি বেছি হেভি ডিনাৰ নকৰিবা। যিমান পাৰা সোনকালে বা কমকৈ খাদ্য খাবা, যি তোমাক ৰাতি দেৰিলৈকে পঢ়াত সহায় কৰিব। টিপছ নাম্বাৰ 2, কিপ ইয়'ৰ ষ্টাডি ৰুম ৱেল লাইট। বন্ধু-বান্ধৱীসকল, ৰাতি পঢ়াৰ সময়ত পঢ়াৰ ৰুমত ভালদৰে লাইট থকাটো গুৰুত্বপূৰ্ণ। কাৰণ ৰুমটো আন্ধাৰ হৈ থাকিলে, অৰ্থাৎ ভালদৰে পোহৰ নাথাকিলে আমাৰ ব্ৰেইনত মেলাটনিন নামৰ হৰম'নৰ ছিক্ৰেশ্যন হয়। আৰু তোমালোকে জানাই যে এই হৰম'নবিধেই আমাৰ টোপনিৰ বাবে ৰেছপনচিবল হয়। যেতিয়া ৰুমটোত ভালদৰে পোহৰ থাকে তেতিয়া ব্ৰেইনটোৱে ভাবে যে ৰাতিপুৱা হৈছে আৰু এই হৰম'নৰ ছিক্ৰেশ্যন বন্ধ কৰি দিয়ে আৰু টোপনি নাহে। গতিকে যেতিয়া ৰাতি পঢ়িব ল'বা, ভালদৰে লাইট থকা ৰুমত পঢ়িবা। টিপছ নাম্বাৰ 3, চিট অন দ্য চেয়াৰ নট অন দ্য বেড। বন্ধু-বান্ধৱীসকল, ৰাতি যেতিয়া পঢ়িব ল'বা কেতিয়াও বিচনা আদিত নপঢ়িবা, টেবুল চকীত পঢ়িবা। বিচনাত যিহেতু কমফৰ্টেবল ফিল হয়, তেতিয়া সোনকালে টোপনি আহি যায়, যাৰ ফলত তুমি ৰাতি পঢ়িব নোৱাৰিবা। গতিকে সদায় ৰাতি যেতিয়া পঢ়িব ল'বা তেতিয়া টেবুল চকীৰ ব্যৱহাৰ কৰিবা, কেতিয়াও বিচনা, সোফা আদিত পঢ়া শুনা নকৰিবা। টিপছ নাম্বাৰ 4, ৱাছ ইয়'ৰ ফেচ। বন্ধু-বান্ধৱীসকল, যেতিয়াই তোমালোকে ৰাতি পঢ়িব ল'বা আৰু টোপনি আহে তেতিয়াই ঠাণ্ডা পানীয়ে নিজৰ মুখখন এবাৰ ধুই ল'বা, যি তোমালোকক টোপনি এৰুৱাত সহায় কৰিব, যাৰ ফলত তোমালোকে টোপনিৰ পৰা হাত সাৰিব পাৰিবা আৰু ভালদৰে ৰাতি দেৰিলৈকে পঢ়িব পাৰিবা। বন্ধু-বান্ধৱীসকল, যদিহে তোমালোকে এই 4টা টিপছ ফ'ল' কৰা তেন্তে নিশ্চয় ৰাতি দেৰিলৈকে অৰ্থাৎ লেট নাইট ষ্টাডি কৰিব পাৰিবা। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিবা।